দিগন্ত এই মোৰ ৰুমাল এখন জলদি আনচোন তই মানে এইটো মানে মই যোৱাকালি সৰস্বতী পূজাত লৈ গৈছিলোঁ কোনো নাই দিবলৈ আকৌ ঘূৰাই আনিলোঁ আপোনাৰ ৰুমালখন যে এইজনী চোৱা বুকুত পিন্ধি আছে तेरी इसकी माँ की का की बहन की शादी तो ऐसा मूड रुमाल खाने वाला पाले ना बुकुल लोगों का रोने नसीबों का रोने हे दादा আপুনি ভালহে পাব লাগে কি ভাল পাব লাগে দেখা নাই নেকি যাই ৰুমালখন বুকুতে পিন্ধি আছে যি নহওক দিগন্ত কাইলৈ আনিবি আচাবি কিন্তু ৰুমালখন ধুই নিবি কিন্তু দেই হে মোক দেবি হেল্ল' গাইজ কি খবৰ আজি পুনৰ আহি গ'লো আপোনালোকৰ মাজলৈ আৰু এটা কথা কওঁ যদি আপোনালোকে নিজকে থৈ যোৱা ব্যক্তি বুলি ভাবা ন তেনেহ'লে এই ভিডিঅ'টো 2 মিনিট হ'লেও চাই থাকিব তেন্তে বলক এনজয় কৰোঁ दर्द दी दवा तू जब तक मैं जीना मेरे जीने दी जा আজি ৰাতিপুৱা মুখখন মই ধোৱাই নাছিলোঁ দে মুখখনটো ধোৱা গ'ল গাইজ ঠাণ্ডা দিনত গা ধোৱা ল'ৰা নাম বিকাশ ডিকি ভাস্কৰ অভিনাশ ধীৰাজ নীলাঞ্জন সৌৰভ বেবীৰ হেও চৰম নহয় ঠিকে যদি তহঁতৰ মানে গোটেই ৱৰ্ল্ডৰ নলেজ তহঁতৰ মূৰতেই আছে ন তহঁতে যে সকলো ইনফৰ্মেশ্যন জান কোন ল'ৰাই গা ধুৱে কোন ল'ৰাই গা নুধুৱে কোন ল'ৰাই পকত ধুৱে কোন ল'ৰাই লেট্ৰিনত থাকিব গৈছে কোন ল'ৰাই বাথৰুমত গা ধুব গৈছে তোমালোকে চব কি জানা নেকি সকলোকে কি চাব যোৱা নেকি কথাবোৰ মিছা নহয় সঁচাই গাইছ সঁচাই যোৱাকালি মোৰ লগৰটো নয়নমণি সি লেট্ৰিনত হাগি আছিল কি কৈ আছিল নাজানো তাৰপাছত এইখন কেইজনী গ'ল দেখা পাল আৰু এতিয়া মোৰ লগৰটো ঘৰৰ পৰা ওলাব পৰা নাই হাঁহে মাৰিছে নে কি মাৰিছে कोई ना कोई चाहिए गांड मारने वाला हे कोई ना कोई चाहिए मेरा वो लेने वाला হেও কুকুৰ বিচাৰি ফুৰা কেইজনী এনেকৈ ৰাস্তাৰ ফুৰা কুকুৰ বিচাৰি লাভ নাই যদি কুকুৰ লাগে ন আমাৰ ইফালে অসমত ভাদ মাহত আহি যাবা গান মাৰনে वाला कोई ना कोई